পতংগ খোৱা গছটো যে পিছে প্লান্ট সেই মই লখিমপুৰৰ পৰা গৈ আছোঁ গোলাঘাট আৰু মই যিডোখৰ আহিলোঁ সেইডোখৰ আপোনালোকক নেদেখালোঁ গতিকে মই ডাইৰেক্ট গৈ আছোঁ এতিয়া এখন পাৰ্কলৈ যিখন পাৰ্কৰ নাম হ'ল অৰ্কিড পাৰ্ক আৰু ইয়াত বহুত ধৰণৰ বস্তু আছে কি বস্তু আছে আমি সকলোৱে বহুতে নেদেখা কিছুমান এনেকুৱা ধৰণৰ বস্তু আছে সেইবিলাকক সকলোখিনি আপোনালোকক দেখুৱাবৰ চেষ্টা কৰিম বুলি ভাবিছোঁ আৰু মোৰ ভিডিঅ'টো আপোনালোকে চাই থাকক তো এতিয়া পাইছোঁ কাজিৰঙাত পাই আছোঁ স্পীড লিমিটটো যিটো মানে 40ত চলাব লাগে ইয়াত পাই আছোঁ আৰু ইয়াৰ পৰা অকণমান আগত গৈ আমি যিটো অৰ্কিড পাৰ্ক বুলি কৈছিলোঁ সেইটো পামগৈ ব'লক এয়া পাই গৈছোঁ আৰু এতিয়া পাই গ'লোহি অৰ্কিড পাৰ্কত আৰু এইখন প্ৰথম আমি নাৰ্চাৰীত সোমাইছোঁ আৰু এই নাৰ্চাৰীতে আছে বহুতো ধৰণৰ ফুল বা কিবাকিবি অকল নাৰ্চাৰীখনে নহয় আৰু দেখাব লগা বহুত বস্তু আছে সেইবোৰো দেখাই আছোঁ আৰু টিকেট ল'লে এজনৰ 100 টকাকৈ লয় সৰু বাচ্ছা হ'লে আপোনাৰ 30 টকামানকৈ লয় আৰু চাওক মই এতিয়া দেখাম এইটো কচু ন এইটো এন্থৰিয়াম বুলি কয় এইটো এইটো অৰ্কিড কপৌ ফুল ধুনীয়া গোন্ধ এইটো দেখিলা চিনি পাইছানে এইটো পোক পতংগ খোৱা গছটো যে পিছে প্লান্ট তাৰ ভিতৰতে সেই মৌ মাখি সোমালে মানে ঢাকনাটো বন্ধ ভিতৰতে মাৰি পেলাই গছজোপা খায় আৰু ইফালে এটা আছে এইটো বান্দৰৰ মুখখনৰ নিচিনা এইটো আৰু কোনটো পোক পতংগ এইটো পোক খোৱাটো এইটো চিংগনিয়াম কৰে কি কামত লাগে কামত একো নহয় অকল জংঘল কৰে এটা গজালি ৰুই দিলে গোটেই বাৰীখন অনুগ্ৰহ কৰি কোনো ধৰণৰ আৰু এতিয়া আগত যাম আৰু আগৰ পৰা আপোনালোকক দেখাই আছোঁ আৰু কি আৰু সেইটো এটা চাওঁ এইটো সোমাম দ্বিতীয়টো এইটো হ'ল দেখি এইটো নিশ্চয় যদি আপুনি অসমীয়া হয় এনেও চিনি পাইছে এইটো দেখি আৰু এই যদি আপুনি একদম সঁচা অসমীয়া তেতিয়া ইয়াৰ সকলো বস্তু আপুনি নিশ্চয় দেখিও বুজি পাইছে চাগে পূৰা এইবিলাক আমাৰ পৰিৱেশ কৰিছে আজি মানে আমি চাবলৈ আহি গোটেইখিনি ব্ৰিটিছৰ কিছুমান বস্তু আছে আমাৰ মানে মিচিঙৰ কিছুমান বস্তু আছে এইবিলাক চব আপোনালোকে আমি অসমীয়া উপভোগ কৰি আছোঁ ইয়াত ভাল লাগিছে চাই যদি অসমীয়া হয় এনেও এইবিলাক বস্তু চিনি পাব নিশ্চয় এইবিলাক বৰদলা এইটো চালনী নিশ্চয় এইবিলাক এইটো মিচিং মানুহৰ ঘৰত পূৰা ব্যৱহাৰ কৰে এইটো খোলা বুলি কয় এইটো এনেও অসমীয়া মানুহে এনেও বুজি পায় এইটো দেখি এইখিনি দেখালোঁ আৰু এতিয়া যাম এই আগত সেইটো
বৰপেটা হোটেলত মানে আছে বুলি কৈছে তাৰ পাছতহে কোনোবাই মানে লিখা আজি বছৰ ডাঙৰ কি নাম গাড়ীতে থাকিলে হ'ব মই পৰিবি দেই লাহে লাহে যোৱা আৰু এইটো চাংঘৰ এটা আছে Hey. এইটো এটা নাওত উঠিব লাগিব চাগে আহিছোঁ বেলেগ এটা জেগাত নাই চাবলৈ এইটো বস্তু দেখিছ ভাল বস্তু এটা হৈ আছে দেই এইটো ভাইজান এই ভাল কৰিব দেই ইমান ডাঙৰ পাথৰ এইটো পকিলে আৰু সেয়া দেখিব পাৰিছে ৰঙা কল ৰঙা হৈ আছে মই আজিয়ে দেখিছোঁ প্ৰথম আৰু এতিয়া ইয়াত উঠিম আপোনালোকক দেখাই আছোঁ এই মজাকে আৰু এয়া মিচিঙৰ গালক চোলা
আৰু বাঁহে চাওক না ইমান ধুনীয়া কাপ চাপ বনাই দিছে মজা লাগিছে বাঁহে কি বস্তু বনোৱা নাই বহুত বনাই দিছে দেই কি